চিৰি বগাওতে বা চিৰি নামোতে আপোনাৰ একেবাৰে আঁঠু বিষ হয় কিন্তু ব্যায়াম কৰা সময় নাই তেনেহলে কোনো চিন্তাৰ কাৰণ নাই কাৰণ আজি মই কিটামান এনেকুৱা সহজ ব্যায়াম আপোনাক শিকাই দিম যিকিটা আপুনি বিছনাত শুই শুই কৰিব পাৰিব আপুনি যেতিয়া ৰাতিপুৱা টোপনিৰ পৰা শুই উঠে সেইখিনি সময়তে আপুনি 5 মিনিট সময় মাত্ৰ নিজক দিয়ক বিছনাত শুই শুই মই শিকোৱা ব্যায়ামকেইটা কৰি চাওক আৰু আপুনি দেখিব যে আপোনাৰ যে চিৰি বগাওতে বা নামোতে আঁঠু বিষৰ সমস্যা হৈছিল এটো কেনেকৈ নাইকিয়া হৈ গৈছে আহক আমি একেলগে সেই সহজ ব্যায়ামকেইটা কৰোঁ প্ৰথম ব্যায়ামটো কৰাৰ বাবে আপুনি আঁঠু দুটা এনেকৈ ভাঁজ কৰি ল'ব ভাঁজ কৰি লৈ লাহে লাহে আঁঠুটো সিধা কৰিব ভাঁজ কৰি দিব সিধা কৰিব ভাঁজ কৰি দিব এনেকৈ ব্যায়ামটো দুইটা সাইডে 10 বাৰকৈ পুনৰাবৃত্তি কৰিব দুই নম্বৰ ব্যায়ামটোৰ বাবে আপুনি ভৰি দুখন সিধাকৈ ৰাখি লাহে লাহে এনেকৈ দাঙিব এখন দাঙিব লাহে লাহে নমাব আনখন দাঙিব নমাব এনেকৈ আপুনি দুইটা সাইডে 10 বাৰকৈ পুনৰাবৃত্তি কৰিব তিনি নম্বৰ ব্যায়ামটোৰ বাবে আপুনি পেট পেলাই শুই ল'ব তাৰ পিছত লাহে লাহে আঁঠু দুটা এনেকৈ পিছফালে ভাঁজ কৰিব এনেকৈ এটা সাইডে 10 বাৰ আৰু আনটো সাইডে 10 বাৰ পুনৰাবৃত্তি কৰিব শেষৰ ব্যায়ামটোৰ বাবে আপুনি পেট পেলাই থাকিয়েই ভৰিখন সিধা সিধাকৈ দাঙিব এনেকৈ দাঙিব লাহে লাহে নমাই দিব আনটো সাইডেও দাঙিব আৰু নমাই দিব এনেকৈ ব্যায়ামটো দুইটা সাইডে 10 বাৰকৈ পুনৰাবৃত্তি কৰিব